কৃষ্ণ গুৰু বন্ধুসকল সৰ্বপ্ৰথমে মোৰ নমস্কাৰ গ্ৰহণ কৰি ল'ব। বন্ধুসকল, আজি মই লৈ আহিছোঁ ভাৰতৰ টপ 10 জেনেৰেল নলেজৰ প্ৰশ্ন উত্তৰ। বন্ধুসকল, বলক ভিডিঅ' আৰম্ভ কৰোঁ। আজিৰ প্ৰশ্ন নং 1 হৈছে বৰ্তমান জনসংখ্যাৰ ফালৰ পৰা আফ্ৰিকা মহাদেশৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম কি? ইয়াৰ অপশ্যন হৈছে নাইজেৰিয়া, অপশ্যন বি হৈছে আমেৰিকা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল অপশ্যন এ নাইজেৰিয়া। প্ৰশ্ন নং 2 ধৰিত্ৰী দিৱস কিমান তাৰিখে পালন কৰা হয়? অপশ্যন এ হৈছে 1 মে তাৰিখে, অপশ্যন বি হৈছে 22 এপ্ৰিল তাৰিখে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল অপশ্যন বি 22 এপ্ৰিল তাৰিখে। প্ৰশ্ন নং 3 ডিগো গাৰ্চিয়া বিশ্বৰ কোনখন মহাসাগৰত অৱস্থিত এটা দ্বীপ? অপশ্যন এ হৈছে আটলাণ্টিক মহাসাগৰত, অপশ্যন বি হৈছে ভাৰত মহাসাগৰত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল অপশ্যন বি ভাৰত মহাসাগৰত। প্ৰশ্ন নং 4 নীল নদীৰ দান বুলি কোনখন দেশক জনা যায়? অপশ্যন এ হৈছে ইজিপ্ত, অপশ্যন বি হৈছে ভাৰত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল অপশ্যন এ ইজিপ্ত। প্ৰশ্ন নং 5 মহাকাশলৈ যোৱা প্ৰথমজন ব্যক্তি কোন? অপশ্যন এ হৈছে ইউৰি গাগাৰিন, অপশ্যন বি ভূমিকা চাওলা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ইউৰি গাগাৰিন। প্ৰশ্ন নং 6 পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি কফি উৎপাদন কৰা দেশখনৰ নাম কি? অপশ্যন এ ৰাছিয়া, অপশ্যন বি ব্ৰাজিল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ব্ৰাজিল। প্ৰশ্ন নং 7 পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি? অপশ্যন এ হৈছে প্ৰশান্ত মহাসাগৰ, অপশ্যন বি হৈছে আটলাণ্টিক মহাসাগৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল অপশ্যন এ প্ৰশান্ত মহাসাগৰ। প্ৰশ্ন নং 8 পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি? অপশ্যন এ হৈছে এছিয়া, অপশ্যন বি হৈছে বাংলাদেশ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ এছিয়া। প্ৰশ্ন নং 9 পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদীখনৰ নাম কি? অপশ্যন এ হৈছে গংগা নদী, অপশ্যন বি হৈছে নীল নদী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল অপশ্যন বি নীল নদী। প্ৰশ্ন নং 10 পৃথিৱীৰ ভিতৰত আটাইতকৈ বহল নদীখনৰ নাম কি? অপশ্যন এ হৈছে আমাজন, অপশ্যন বি হৈছে যমুনা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল অপশ্যন এ আমাজন। বন্ধুসকল, ভিডিঅ' কেনেকৈ লাগিল কমেণ্ট কৰি জনাব। আজিলৈ ইমানতে সামৰিছোঁ, আকৌ লগ পাম আন এটা ভিডিঅ'লৈ। ধন্যবাদ।